হেল্ল' এভৰিৱান চ' আজি ডাইৰেক্ট ৱেলকাম জনাইছোঁ একেবাৰে গা পা ধুই আজৰি এতিয়া অলপমান লিখা মেলা কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক আৰু লগ পাই আছোঁ এয়া আলহী আহিছে সেয়া আলহীকেইটা সৰু সৰু আলহী এয়া চিতা সেয়া আগতে আমাৰ মাৰ লগত আছিল আৰু ন সৰু থাকোঁতে মাৰ ৰখীয়া আৰু এতিয়া আহিছে আৰু এতিয়া বৰমাক চাব আহিছে ন বহুদিন দেখা নাই বৰমাক সেয়া আৰু মাজে মাজে মাক চাব আহি থাকে আৰু তাইৰ মন গ'লে এতিয়া মই মাক পিঁয়াজ নহৰু আদা এইবোৰ অলপমান কাটাত হেল্প কৰি দিওঁ মায়ে মাংস বনাব যিহেতু চিতাহঁতো আহিল সঁচাকৈ কিছুমান সম্পৰ্ক ইমান মৰম লগা নহয়নে বাৰু যেনেকৈ চিতা এই ছোৱালীজনী সৰু ছোৱালীজনী মাক চাবলৈ আহিছে মন জোৱাই সঁচাকৈ সম্পৰ্কবোৰ কেতিয়াও আমি পইচাৰে কিনিব নোৱাৰোঁ তাৰপিছত এয়া খৰিচাখিনি মই যে দেখাইছিলোঁ আগৰ ব্লগটোত যদি চাইছে 3 দিনমান ভিজাই থলোঁ ফাৰ্মেণ্ট হওঁতে ধুনীয়া এটা গোন্ধ ওলাইছে এতিয়া মই পানীখিনি ধুনীয়াকৈ চেপি ল'ম একদম পানী নাথাকা কৰি তাৰপিছত এতিয়া ৰ'দত দি আৰু নেক্সট যেতিয়া বনালে অন্য এটি ব্লগৰ সৈতে আহিম থেংক ইউ বাই